খন্তেক সময় পিছতে অনুষ্ঠিত হবলৈ গৈ আছে দক্ষিণ কামপুৰত এখন বৃহৎ উপহাৰ কুপনৰ খেল মাজত মাথো 1.5 ঘণ্টাহে বাকি আছে আপুনি এতিয়াও ক্ৰয় কৰা নাই নেকি এই বৃহৎ উপহাৰ খেলৰ টিকট হাতত বেছি সময় নাই ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈ গৈছে আপোনাৰো হয়তো মন এখন মাহিন্দাথাৰ আপোনাৰ নিজৰ কৰি লোৱাৰ আজি এই খেলখনলৈ হয়তো বহু লোকে বহু দিনৰে পৰা বাট চাই আছে টিকটত দি থকা হৈছে ধামাকা অফাৰ আপুনি দুটা টিকট পাব মাত্ৰ 130 টকাতে আৰু এটা বুক পাব মাত্ৰ 400 টকাতে গতিকে পলম নকৰি অতি সোনকালে সংগ্ৰহ কৰক টিকট কিয়নো আজি সন্ধিয়া ওলাব এই খেলখনৰ ফলাফল সন্ধিয়া লাইভ খেল আৰম্ভ হ'ব গতিকে সোনকালে টিকট ক্ৰয় কৰি লওক এই খেলখনত উপহাৰ হিচাপে আছে 75000 টকীয়া গোল্ড নেকলেছ হয় আপুনি ঠিকে শুনিছে গতিকে সোনকাল কৰক টিকট সংগ্ৰহ কৰক এই খেলখনৰ উপহাৰ হিচাপে আছে JCB 2DX 4খনকৈ আল্ট্ৰা ষ্টাৰবাছ টাটা ডাম্পাৰ মাৰুতি সুজুকি ব্ৰেজা হোণ্ডা ডিও স্কুটি মাৰুতি সুজুকি এস্প্ৰেছো বাজাজ পালসাৰ NS 125 গোল্ড নেকলেছ ইয়ামাহা R15 আদিকে ধৰি 20খনকৈ দুচকীয়া আৰু চাৰিচকীয়া বাহন লগতে বুক প্ৰাইচ হিচাপে আছে মাহিন্দাথাৰ হোণ্ডা স্কুটি ইনভাৰ্টাৰ সেট LED TV 42 ইঞ্চ বাজাজ পালসাৰ 125 আদিকে ধৰি 11খনকৈ বিলাহী উপহাৰ গতিকে পলম নকৰি এতিয়াই স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক কিয়নো আজি অনুষ্ঠিত হ'বলৈ গৈ আছে এখন বৃহৎ উপহাৰ কুপনৰ খেল দক্ষিণ কামপুৰত